নমস্কাৰ, মই অন্য এটি ভিডিঅ'লৈকে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। এয়া মীন পালন। মীন পালন হৈছে এটি অতি উত্তম আৰু লাভজনক ব্যৱসায়। বৰ্তমান সময়ত মীন পালনৰ চাহিদা বহুত বেছি। সেয়ে আমিও নিজৰ ঘৰৰ পুখুৰীটোক যোৱা বছৰৰ পৰা মীন পালন কৰিবলৈ আৰম্ভ কৰিছোঁ। দেখিছে নহয় মাছ। আচলতে মীন পালন কৰিবৰ কাৰণে বৈজ্ঞানিক পদ্ধতিৰে যদি কৰিব পাৰি তেতিয়া অতি লাভজনক হয়। ইয়াক 6 মাহৰ পৰা 8 মাহ সময় দিলে মাছবোৰ ধুনীয়াকৈ ডাঙৰ হয়। মীন পালন আৰম্ভ কৰিবলৈ হ'লে ভাল পানী থকা পুখুৰী, উন্নত মাছৰ পোনা দিব লাগিব, সময়মতে খাদ্য দিব লাগিব, লগতে পানীখিনি পৰিষ্কাৰ কৰি ৰাখিব লাগে যাতে তাৰ ৰোগ প্ৰতিৰোধ ব্যৱস্থা থাকে। আৰু তাৰ বাবে আপোনালোকে সময়মতে চূণ দিব লাগিব, মাছত সময়মতে খাদ্য দিব লাগিব আৰু আমাৰ ঘৰুৱা যিটো গোবৰ থাকে সেই গোবৰটো দিলেও ভাল হয়। যিহেতুকে আমাৰ পুখুৰীটো পানীবোৰ অকণমান ৰংটো সলনি হৈছিলে আৰু তাত ডাঙৰ বৰালি মাছ থকাৰ কাৰণে ভাবিলোঁ মাছবোৰ উঠাই দিওঁ, কাৰণ বৰালি মাছে সৰু সৰু মাছবোৰ খাই দিয়ে আৰু পানীটোৰ ৰংটো সেউজীয়া হোৱাৰ কাৰণে ভাবিলোঁ যে পিছত মাছবোৰ হয়তো পানীত মৰি যাব পাৰে, সেইকাৰণে উঠাই দিলোঁ। গতিকে আপোনালোকে সঠিক পৰিকল্পনা কৰি বৈজ্ঞানসন্মত পদ্ধতি অৱলম্বন কৰি মীন পালন কৰক।